वैकुंठे योगिनां हृदये नश्य मद्भक्ता यन्त्र गायन्ति तत्र तिष्ठामि नारायण। प्रभु प्रभु नारायण नाम ही प्रभु अकले अकले एकेबारे गभीर चिंता भग्न आमी जानो तार किबा संदेश पाम प्रभु एक भयंकर विपदर सम्मुखीन हई ब्रह्म विष्णु महेश्वर आमी तिनिओजन एकेबारे दिशहारा हई परिছো। प्रभु এই মাত্রে মহাকাল আবির্ভাৱ হৈ গ'ল পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব সাগৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব কেৱল পানী পানী এই মহাপ্ৰলয়ৰ মাজত দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। হে প্ৰভু এইবোৰ সংহাৰ কৰিবলৈ দুষ্ট কিমান সময়ৰ হ'ব প্ৰয়োজন দুষ্টক দমন আৰু সন্তকটো পালন কৰিবই লাগিব। দেৱৰীজী তুমি বৰ চতুৰ তুমি ভাবাচোন দেৱৰীজী ধ্বংস হৈ যোৱা এই বিনন্দিয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো হ'ব সম্ভৱ? অৱশ্যে ঠিকেই কৈছে এই মহাপ্ৰলয়ত এই পৃথিৱীত কোনোৱে বাচি থাকিব নোৱাৰিব। কিন্তু দেৱৰ্ষি কিন্তু প্ৰভু এই মহাপ্ৰলয়ৰ মাজত জম্বু দ্বীপৰ ৰাজা দেৱৰ্ষি জম্বু দ্বীপৰ ৰাজা প্ৰভু জম্বু দ্বীপৰ ৰাজা সত্যব্ৰত হেনো এই মহাপ্ৰলয়ৰ মাজত জীয়াই থাকিব। জম্বু দ্বীপৰ ৰাজা সত্যব্ৰত
অপ্ৰভু সম্পত্তি পৰা এটা সত্যব্ৰত মহাধাৰ্মিক ৰাজা তেওঁ দ্বাৰাই পুনৰে সৃষ্টি ৰক্ষা কৰিব পাৰিব। কেনেকৈ দেৱৰ্ষী? শুনক প্ৰভু, মই কওঁ মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিব লাগিব। কেনেদৰে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু সেইবোৰ যাতে ধ্বংস নহয় তাৰ ৰখাৰ ব্যৱস্থা কৰিলেই পুনৰ প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব। মইতো আছো তাকেই চিন্তা কৰি সময়ত উচিত ব্যৱহাৰ কৰি বাৰু দেৱৰ্ষী, যোৱা তুমি এই বাৰ্তা নৰসমাজত দিয়া কৰি ভাল প্ৰভু, অনন্ত ৰখি মহিমময় দীনবন্ধু হে হৰি তোমাৰ অপূৰ্ব লীলা প্ৰভু, তোমাৰ লীলা বুজিবৰ এই জগতৰ কাৰ সখীৰা ঘৰকে তদু চৰণত অৰুণাচলৰ জনাই পৰা এবাৰ ৰাখে মাৰি জীৱিতা তথাস্তু। মই